তো এইফালৰ পৰা ট্ৰেইন আহিব, এইফালে যাব, ৰখি আছোঁ, আহিলে উঠিলেই হ'ল। ফাইনেলি মুম্বাই লোকেল। মজা 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 না মজা। এতিয়া মুম্বাইত আমি আৰু বহুত ডাঙৰ ডাঙৰ অফিচাৰো লোকেল ট্ৰেইনত যায়, কাৰণ ট্ৰেফিক জাম নাপায়। ৰাস্তাৰে যাব লাগিলে বহুত ট্ৰেফিক জাম না, লোকেল ট্ৰেইনত বহুত ডাঙৰ ডাঙৰ মানুহ যায়। অফিচত কাম কৰা প্ৰায় মানুহ লোকেল ট্ৰেইনতে যায় মুম্বাই, পইচা কমায়। আৰু বেছি টকা নহয়, 20 টকা মাত্ৰ ইয়াৰ পৰা। একচুৱেলি মুম্বাই লোকেল ট্ৰেইন ইজ দ্য লাইফ লাইন অফ মুম্বাই মায়ানগৰী। আৰু আমি সাগৰৰ মাজ আহি পালোঁ। সাগৰৰ মাজে মাজে এনেকৈ পাৰ কৰিব লাগিব সাগৰটো, মানে অলপ জেগা আৰু। আৰু সৌখন সাগৰৰ ওপৰেৰে ৱাচি ব্ৰিজ, মুম্বাইৰ পৰা নেভি মুম্বাই যাব লাগিলে সেইখনেৰে যায়। আৰু এইকেইদিনটো মুম্বাইত ধুনীয়াখিনি দেখাই আছিলোঁ আপোনালোকক। এতিয়া লেতেৰাখিনিও চাওক, মুম্বাইৰ স্লেম ফুটপাথ এৰিয়া কেনে লেতেৰা। কিবা এটা ষ্টেচন আহি পালোঁ, কিবা মালপুৰ না কি। এতিয়া অলপমান ট্ৰেইনৰ কাষৰ দুৰ্গন্ধ লেতেৰা চাওক, গণ লাগি। আৰু আমি আহি পালোঁ কিবা চুনা ভাবি চুনা ভাতী নে কি। আৰু চুনা ভাতীৰ পৰা ছত্ৰপতি কিমান আছে, এইটো চুনা ভাতী। তো 1 2 3 4 5 6 7 8 9টামান আছে, এনেকুৱাকৈ লিখা থাকে, ওপৰত আহি থাকে। মুম্বাইত মানে এই ঘৰবিলাকো বিল্ডিং, এইবিলাক ক'ব গ'লে স্লেম টাইপৰে। ইয়াতো পূৰা বিল্ডিং বনাই থৈছে দুটা। ইহঁতক কোনো ইয়াৰ পৰা সেই কৰিব নোৱাৰে আৰু গুচাব নোৱাৰে। তো এইটো হৈছে মুম্বাইৰ ছেকেণ্ড ৰূপ। ফাৰ্ষ্ট ৰূপটোতো বহুত দেখালোঁ ধুনীয়া। আৰু ফাইনেলি পাই গ'লোঁ ছত্ৰপতি শিৱাজী টাৰ্মিনেল। অ' মাই গড, চিনেমাত দেখি থকা এইটো ষ্টেচন।